ভয়ংকৰ বানৰ কবলত গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টি বিগত 20টা দিন পানীৰ মাজতে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতা। দেৰগাঁৱত বিগত 24 ঘণ্টাত বিধ্বংসী বানত মৃত্যু হৈছে দুজনকৈ ব্যক্তিৰ। উত্তৰ দলিজলীয়া গাঁৱৰ কালিৰে পৰা সন্ধানহীন হৈ থকা ৰাজেন ৰহিদাস নামৰ 45 বছৰীয়া যুৱকজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। ভয়ংকৰ বানৰ কবলত পৰিয়েই ব্যক্তিজনে মৃত্যুক আঁকোৱালি লৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে বিগত 20টা দিন পানীৰ তলতেই দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতা। আৰু দেৰগাঁৱত বিগত 24 ঘণ্টাত বিধ্বংসী বানত মৃত্যু হৈছে দুজনকৈ লোকৰ। আৰু আজি উত্তৰ দলিজলীয়া গাঁৱৰে কালিৰে পৰা সন্ধানহীন হৈ থকা ৰাজেন ৰহিদাস নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ভয়ংকৰ বানৰ কবলত পৰিয়েই ব্যক্তিজনৰ মৃত্যু হৈছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। Bureau Report, Trend Today 9।